হেল্ল' গাইজ, কি খবৰ? এইটো হ'ল আমাৰ কক গাইজ। তাক ৰাতিপুৱা হ'লে এনেকুৱা উঠাই কেনে কিবা কিনি খুৱাবলগীয়া হয় আৰু অলপ খেলাবলগীয়া হয় গাইজ। নিমকি এটা আছিলে, চাহ লগত খাইছিলোঁ, তাকে এটা দিলোঁ। আৰু এইটো খাবলৈ কাৰণে তাৰ কাৰণে দানা গলাই আছোঁ গাইজ। এইটো হ'ল সেইটো ডকৰ সেইটো যে পিল নিচিনাটো যে এই যে পানী এইটো বস্তুটো হয়, সেইটো বস্তু দিব লাগে। এইবিলাক চিৰাপ খুৱাব লাগে, তেনে বেমাৰ চেমাৰ নহয় আৰু চিৰাপ খুৱাব লাগে। তাৰ নোমটো দীঘল হয়, তাৰপিছত বেমাৰ নহয়, ইনফেকশ্যন নহয়, এইবোৰ গ্ৰ'থ হয় মানে। কেলচিয়াম এইবিলাক খুৱাব লাগে, বহুতখিনি দাবাই দিব লাগে গাইজ। এইবিলাক বহুতখিনি খুৱাব লাগে বহুত। আৰু এইটো হ'ল মিল্ক পাউডাৰ, যোনটো গলাই আছোঁ নহয় বগা বগা, এইটো মিল্ক পাউডাৰ হয়, ডগ মিল্ক পাউডাৰ হয়, বেলেগ মিল্ক পাউডাৰ নহয়। আৰু এইটো হ'ল 1 কেজি ওপৰলৈ খাব লাগে। আৰু এইটো হ'ল শ্বেম্পু, গা ধোৱা সময়ত ইউজ কৰিব লাগে, এণ্টিটিক। আৰু এইটো গা চা ধোৱা হোৱাৰ পিছত পাউডাৰটো লগাব লাগে গাইজ। আৰু এইটো পেলু দাবাই, দানা চানা খোৱাৰ পিছত পেলুকো খাব লাগে। আৰু এইটো হ'ল ব্ৰাছ আছিলে গা ধোৱা সময়ত। এইটো হ'ল আমাৰ কক। হাই কক, হেল্ল' কৈ দে কক। এইটো হ'ল আমাৰ কক গাইজ। কোনে কোনে ভাল পায় লাইক কমেণ্ট কৰিব। আমাৰ ককটো তাক এৰি যাবই নোৱাৰা হৈ গ'লোঁ মই, নহ'লে চিন্তা কৰি থাকে গাইজ। এইটো খুৱাই দিছোঁ এটা, দানাটো গলাই আছোঁ মানে গৰম পানী কৰিব লাগে, কুহুমীয়া গৰম পানী কৰি কিনে দিব লাগে। এইটো দুইটা ফণী দিছিলোঁ তাক চুচি কিনে দিবলৈ, কামুৰি কামুৰি চেচ কৰি পেলালে, খেলাহে হৈ গ'ল আৰু। 2টা ফণী নষ্ট কৰি পেলালে। এইয়া চা, এইটোকো দিওঁ, এইটোকো কামুৰে, এইটোকো দিওঁ, এইটোকো কামুৰে। তামান খেলি থাকে। এইটো এটা খোৱা পালেংটো, ইয়াতে থাকিব দিওঁ তাক। কাপোৰ চাপোৰ পাই দিছোঁ, বহুতখিনি কাপোৰ আছে মানে, ঠাণ্ডা দিন ন, বহুত কাপোৰ লাগে। এইটো সিটোকে বাকী কাপোৰখিনি ধুই দিছোঁ মই, আগৰ ভিডিঅ'ত দেখা পাইছোঁ আপুনি কাপোৰটো। এইটো ভিডিঅ'ত মানে এইটো শুকান কাপোৰ দিনত ধুই দিব লাগে, নহ'লে ইনফেকশ্যন হ'ব ন, বেমাৰ আজাৰ হ'ব পাৰে, স্কিন প্ৰব্লেম, ছালৰ প্ৰব্লেম, নোম যিকোনো হ'ব পাৰে। চাফাকৈ থাকিবলৈ মানুহৰ নিচিনাৰ পৰা থাকিব লাগে, নহ'লে বেমাৰ আজাৰ হৈ যাব। বহুত ভালকৈ থ'বলগীয়া হয় গাইজ। ডাঙৰ হ'লে মানে ইমানখিনি নালাগে, এতিয়া সৰু হৈ আছে ন, সৰু সময়ত মানে অলপ ভালকৈ চাবলগীয়া হয়। ডক্তৰে যেনেকুৱা কয় মানে সেনেকুৱা চলিবলগীয়া হয়। গৰম হৈ আছে অলপ, মানে গলাই দিছিলোঁ। গৰম হ'লে খাব নোখোজে মানে, জিভা পুৰে যে। অলপ কুহুমীয়া গৰম হ'ব লাগে, কুহুমীয়া গৰম হ'লে তামান মাৰে, গৰম হ'লে খাব নোখোজে। অলপ যদি ঠাণ্ডা হয় তেতিয়া খাই আছে, অলপ গৰম লাগিছে তাৰ, খাবলৈ খোজা নাই। ব্ৰেড অকণমান ভাঙি কেনে দি দিছোঁ, ব্ৰেড অকণমান ভাঙি কেনে দি দিছোঁ। এতিয়া খাব আৰু অলপ চলপ। এইয়া খাইছে, চাওক খাইছে, তামান দিছে। এবাটি অলপ খাই, আগতে এবাটি হ'লে হৈ যায়, এতিয়া এবাটি অলপ লাগে। ডাঙৰ হৈ আছে ন দিনে দিনে। এইয়া আৰু অলপ দিবলগীয়া হৈছে। ক'লা কিয় হৈ গৈছে মানে, তাৰ মেডিচিনবিলাক ঢালি কিনে ইয়াতে একেলগে মিলাই কিনে খুৱাবলগীয়া হয় দানাৰ লগত। ভাতো খাই মানে, ভাতটো খালে সিহঁতৰ ইমান গ্ৰ'থ নহয়, বস্তু পটকৈ ডাঙৰ হ'ব নোৱাৰে মানে। আৰু মানে মালিকে যি কয় মানে সেইবিলাক কথাবিলাক নুশুনিব ন, কিবা লোকেল নিচিনা হৈ যায় মানে। এইটো অলপ খুৱাবলগীয়া হয়, তাৰপিছত ডাঙৰ হোৱাৰ পিছত যিকোনো খুৱাব পাৰিব আৰু। এতিয়া অলপ মানে সৰু হৈ আছে, সৰু সময়ত ডক্টৰে যেনেকুৱা কয় মানে এইবিলাক খুৱাব লাগে, মানে হাগা হৈ যায় মানে, বহুতখিনি হৈ যায়। আপোনালোকৰ যদি কিনে, কি কি কৰিব লাগে দেখা পাই আছোঁ নহয়, জানি ল'ব পাৰিব ভিডিঅ'টো চাই কিনে। মই এনেকুৱা সদায় ব্লগ এৰি থাকিম, আমাৰ ককৰ ব্লগ।
গম পাই যাব গাইছ এনেকুৱা আজি ইমানতে সমাপ্ত গাইছ ভিডিঅ'টো লাষ্ট হেপী